ৰহাকাণ্ডৰ বলি চুমিলাৰ ন্যায়িক যুঁজত শীঘ্ৰে আহিব নতুন মূৰ গুৱাহাটী ন্যায়ালয় অধিবক্তা বিজন মহাজনৰ হাতত অৰ্পণ কৰিছে ন্যায় প্ৰক্ৰিয়াৰ দায়িত্ব। ৰাজ্যৰ বিধানসভাৰ বাজেট অধিৱেশনত এইবাৰ নতুন দৃশ্য, ইয়াৰ আগতে ঘটা নাই কোনো দিনে। অবৈধ সৰবৰাহকাৰীৰ পৰা জব্দকৃত দুষ্প্ৰাপ্য কেকসাপ সংৰক্ষিত নামবৰ বন্যপ্ৰাণী বনাঞ্চলত মেলি দিলে কাৰ্বি আংলং বন বিভাগে। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া পাইছোঁ অসমীয়া প্ৰাইম টাইমৰ পিতং বাতৰিলৈ। ৰহাকাণ্ডৰ পুলিচ চুমিলাৰ ৰংহাংপীৰ ন্যায়িক যুঁজত শীঘ্ৰে নতুন মূৰ অহাৰ সম্ভাৱনা। মৃত চুমিলাৰ ৰংহাংপীৰ পৰিয়ালে দিয়া ন্যায়িক আবেদনৰ গোচৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ন্যায়িক প্ৰক্ৰিয়া দায়িত্ব এক নিৰ্দেশযোগে অধিবক্তা বিজন মহাজনৰ হাতত অৰ্পণ কৰিছে। যোৱা এপ্ৰিলৰ 22 মানুহৰ মানৱীয়তাক ভৰিৰে মোহাৰি সিদিনা পশ্চিম কাৰ্বি আংলং জিলাৰ অখ্যাত গুদাম ৰংহাং গাঁৱৰ কিশোৰী এজনীক নগাঁও জিলাৰ ৰহাৰ প্ৰকাশ বৰঠাকুৰ নামৰ পৰিয়ালে জীৱন্তে জুই লগাই প্ৰাণে মাৰি পেলায়। পঢ়ুৱাৰ নামত বন্ধ কৰা ছোৱালী হিচাপে বিভিন্ন সময়ত কৰি অহা আতিশয্যৰ চৰম সীমাত উপনীত হৈছিল সিদিনা। লোমহৰ্ষক ঘটনাৰ খবৰ পাই কাৰ্বি আংলং জিলাৰ কেছকে ধৰি কিছুমান জাতীয় সংগঠন তথা নগাঁও স্থানীয় মহিলা সংগঠনকে ধৰি একাংশ সামাজিক সংগঠনে এই পাশবিক কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰে। মৃত চুমিলা ৰংহাংপী পৰিয়ালে এই ঘটনাৰ সন্দৰ্ভত ন্যায়িক আবেদনৰ গোচৰ তৰে গুৱাহাটী ন্যায়ালয় আৰু এই ন্যায়িক আবেদনৰ গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিৰ্দেশযোগে সমগ্ৰ ন্যায়িক প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যাৱতীয় দায়িত্ব অৰ্পণ কৰিছে অধিবক্তা বিজন মহাজনক। এইলৈ সম্প্ৰতি উৎফুল্লিত হৈছে মৃত চুমিলাৰ পৰিয়ালৰ লগতে জিলাখনৰ অনেক জাতীয় তথা সামাজিক সংগঠন। অৰুণলেখে ৰিপৰ্ট, কাট নিউজ। ৰাজ্যত এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত প্ৰায় প্ৰতিদিনে দেখা গৈছে নতুন নতুন দৃশ্য, নতুন নতুন অভিলেখ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মজিয়াত আজি দেখা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি আন আন মন্ত্ৰীসকলৰ ডিঙিত কাৰ্বি পহৰ, শৰীৰত ছয় সংথৰ। ইয়াৰ আগতে কোনো চৰকাৰৰ দিনত দেখা পোৱা নগৈছিল এই দৃশ্য। অসম বিধানসভাৰ মজিয়াত এই দৃশ্য দেখা পোৱাৰ আঁৰৰ মানুহজন হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। পোনপ্ৰথমবাৰৰ বাবে বিধানসভাৰ অতি গুৰুত্বপূৰ্ণ মজিয়াত মন্ত্ৰী বিধায়কৰ ডিঙিত শুৱনি কৰা এইদৰে দেখিবলৈ পোৱা গ'ল ৰঙা ৰঙৰ কাৰ্বি ফুলাম পহৰ। নিউজ টেক্স ৰিপৰ্ট, কাট নিউজ। ক্ৰমে অসমৰ হাবিবনত দুষ্প্ৰাপ্য হৈ পৰিছে কেকসাপ আদিকে ধৰি অনেক নিৰীহ বন্যপ্ৰাণী। এনে সময়তে কাৰ্বি আংলং বন বিভাগে সংৰক্ষিত নামবৰ বন্যপ্ৰাণী বনাঞ্চলত 13টাকৈ দুষ্প্ৰাপ্য কেকসাপ এৰি দিছে। কাৰ্বি আংলং জিলাৰ পোকাজান ইষ্টাৰ্ণ বনাঞ্চলিক আৰু চিলনিজান নৰ্থ ইষ্টাৰ্ণ বনাঞ্চলিকৰ উদ্যোগত মঙলবাৰে নামবৰ বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলত ক্ৰমে দুষ্প্ৰাপ্য হৈ পৰা কেকসাপ এৰি দিছে বন বিষয়া তথা বনকৰ্মীসকলে। বন বিভাগে 13টাকৈ জীৱন্ত কেকসাপ, 2টাকৈ মৰা কেকসাপ, দুষ্প্ৰাপ্য বনৰৰ ছাল আদি যোৱা 18 জুলাইত অবৈধ সৰবৰাহকাৰীৰ হাতৰ পৰা জব্দ কৰিছিল। বন্যপ্ৰাণী সন্দৰ্ভত থকা ন্যায়িক প্ৰক্ৰিয়া বোকাজানৰ ন্যায়িক আদালতত সম্পন্ন কৰি নামবৰ বনাঞ্চলত এৰি দিয়া বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে বন বিষয়া জীৱন তেৰণে। প্ৰাণীবিধক হাবিত নিৰাপদে এৰি দি সাংবাদিকৰ জৰিয়তে সমগ্ৰ ৰাজ্যবাসীক নিৰীহ প্ৰাণীক নামাৰিবলৈ তথা বন্যপ্ৰাণীৰ সৈতে সহবাস শিকিবলৈ আহ্বান কৰে বন বিষয়া তেৰণে। 13ডাল জীয়া কেকসাপ, 2টা মৃত আৰু প্ৰায় 12 কেজি বনৰৰ বাকলি ধৰা পৰা হৈছিলে। তো সেই মৰ্মে আমি দুজন মানুহজন আৰু এখন এল্টো চুইফ্ট গাড়ী জব্দ কৰিলোঁ। যোৱাকালি অৰ্থাৎ 19 তাৰিখে আমি বোকাজান চাব ডিভিজনেল জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্টত আমি সকলো বস্তু প্ৰডিউচ কৰিলোঁ। প্ৰডিউচ কৰাৰ পিছত দুজন যিটো সৰবৰাহ কৰিছিলে মানুহকেইজনক জেল হাজতলৈ পঠোৱা হৈছে আৰু যিটো জীয়া কেকসাপ আমাক ৱাইল্ড লাইফ প্ৰটেক্টেড এৰিয়াত মুকলি কৰিবলৈ অনাৰেবল জাজে অৰ্ডাৰ দিছে। সেই মৰ্মে আমি আজি নামবৰ ৰিজাৰ্ভত গৰম পানীত
ৱাইল্ড লাইফ চেঞ্চুৰীত আমি এই কেঁকো সাপ 13ডাল আমি মুকলি কৰিবলৈ আনিছোঁ এতিয়া আমি ইয়াতে মুকলি কৰিম আজিকালি দুষ্প্ৰাপ্য হৈ গ'ল বনৰৌ কেঁকো সাপ এইবিলাকতো পাবলৈও দুষ্প্ৰাপ্য হৈ গ'ল আৰু তেওঁলোকক এইটোও অনুৰোধ কৰিছোঁ তেওঁলোকে বজাৰৰ মূল্য যিয়ে নাপাওক কিন্তু আমাৰ বনত বা আমাৰ আশে পাশে এইবিলাক জীৱ জন্তু থাকিলে আমাৰ মনুষ্য মানে মানুহৰ জীৱন হেৰি কাৰণে আমাৰ লগত জড়িত হৈ আছে গতিকে সেইখিনি আমি এনেকুৱা দুষ্কাৰ্যটো নকৰিবলৈ মই অনুৰোধ জনাওঁ ৰাইজৰ প্ৰতি কি আহ্বান থাকিব আপোনাৰ ৰাইজে সকলোৱে সেইখিনি জীৱ জন্তু আমি ওচৰে পাজৰে পাই থাকোঁ সেইটো আমি একেলগে সহবাস কৰিব পাৰিলে আমি ভাল গতিকে মই চবকে সকলো ৰাইজকে এইটো জীৱ জন্তুৰ লগত সহবাস কৰিবলৈ মই অনুৰোধ জনাইছোঁ বোকাজানৰ পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে বাণিজ্যিক বিৰতি Archa Coaching Institute, Difu Karbi Anglong, for students preparing for AEET, JEE, CEE, TET and other competitive exams. Archa Coaching Institute offer courses of 45 days crash course for medical entrance exam, 90 days crash course for medical entrance exam, 45 days crash course for engineering entrance exam, 90 days crash course for engineering entrance exam, and 4-month course for TET exam. Also our facilities, air-conditioned classroom, smart class, sufficient and highly recommended study materials, free t-shirt and student bag. Hurry at a hometown. For more information, call 700-2781425/700-2283-004 or call 700-2322-482. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Chorol hoy pokchokor jinjin ta nangna. Igar koy bong manai wangsarak thane pokchokor ong. Pipolo bong Pipolote. Igar koy ni pokchokor elo timen men do nang nam bidam thani chichakon elo. Ajo porto loge bong. Pharmacy jingkir la po bunan ke. Dam lang no hi ki long beng puji mini. Pokchokor dawai nang pidun tha. Lada ketok 24/7 open pu. Zero anteng puluman. Nanglitum ajat apor lapen ajat arni lewang sitami nilitum alon medical store ke 24/7 ingpu ponlo. Lahen lo Alon Medical Store, Icheng Si Karbiang Bongpen Kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kelong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame humring non. Anso se kachini jiaphan aber kipya number along humring tame. প্ৰতিপিছত পুনৰ বাতৰি মচিয়াত পাৰিবাৰিক কন্দৰৰ পৰিণতিত প্ৰাণ গ'ল উলুকুঞ্জি উপৰক্ষী চকীৰ অন্তৰ্গত আছম কিমি গাঁৱৰ নিবাসী তৰচিং বে প্ৰথমে কথা কটাকটি আৰু প্ৰশ্নবানৰ বিপৰীতে উক্ত সন্তুষ্টজনক নোহোৱাত লংকি ফাংচো আৰু সমৰ্থকে মিলি তৰচিং বেক প্ৰাণে মাৰি পেলোৱাৰ অভিযোগ এই লোমহৰ্ষক ঘটনা সংঘটিত হয় পশ্চিম কাৰ্বি আংলং জিলাৰ উলুকুঞ্জি উপ আৰক্ষী চকীৰ অন্তৰ্গত আছম কিমিত জানিব পৰা মতে আছম কিমি গাঁৱৰ নিবাসী তৰচিং বে একমাত্ৰ পুত্ৰ চাৰ্কিৰি বে নিকটৱৰ্তী গাঁৱৰ বগা জামিন গাঁৱৰ ফাংচো পৰিয়ালৰ জীয়ৰী চেলিৰবন ফাংচোপীৰ সৈতে বিবাহ পাশত আবদ্ধ হয় বিবাহ পাশত আবদ্ধ হোৱা প্ৰায় 2 বছৰ হওঁতে চাৰ্কিৰি আৰু চেলিৰবনৰ মাজত ক্ৰমাৎ কাজিয়া পেচাল আৰম্ভ হয় এদিন দুইৰে মাজত হোৱা তুৰবাদুল কাজিয়া পেচালৰ পিছত লংকি ফাংচৈ 18 জুলাই নিশা প্ৰায় 10 বজাত চেলিৰবনক স্বামী চাৰ্কিৰি বে ঘৰৰ পৰা নিজৰ ঘৰলৈ লৈ আনে পৰৱৰ্তী দিনা এই ঘটনাৰ সন্দৰ্ভত বুজাবুজি আলোচনাৰে সমস্যা সমাধান কৰাৰ উদ্দেশ্যৰে পুত্ৰ পৰিয়ালৰে সৈতে তৰচিং বে বগা জামিনৰ লংকি ফাংচৰ গৃহত উপস্থিত হয় আলোচনাত বহে
কিন্তু আলোচনাৰ পৰিণতি সন্তুষ্টজনক নোহোৱাত লংকি ফাংচই চেলিৰবন ফাংচপীৰ শহুৰেক দৰচিং বেৰ ওপৰত খঙত অগ্নিশৰ্মা হৈ দৰচিং বেক গালত এক থাপৰ উঠাই দিয়ে মাৰপিট কাণ্ডত লগত থকা অজয় তেৰণ নামৰ ব্যক্তিয়ে লংকি ফাংচক সহযোগ কৰা ঘটনা অতি ভয়ংকৰ হৈ পৰে পিছত গুৰুতৰভাৱে আহত অৱস্থাত চিকিৎসাৰ বাবে দৰচিঙৰ পৰিয়ালে দৰচিঙক হস্পিটেললৈ আনি থকা অৱস্থাত আতপাততে মৃত্যু ঘটে সম্প্ৰতি এই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য উল্লেখযোগ্য যে মৃত দৰচিং বে পৰিয়ালে লংকি ফাংচৰ বিৰুদ্ধে উলুকুঞ্জি উপ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে অভিযুক্ত লংকি ফাংচৰ বিৰুদ্ধে Bangke neneng coba hong ajaini, parke neneng bangke hempen dam juga hempen dam arnita, beng dam lang pusinang tan kang patuke beng ta bang be aja mane beng lang rapari tumhan ta aljula pare oh beng nang tun dek pusipu, anke kedam tu ke ate hamsidam samuk dam lo an para dak roithom do pen bangke aong ha aik tumhan pun cekol cetan lo an parke aik tumbang nang tum dadamat hada Aporia la tempat kopi pitong cehoi cetandam lo ne anpare to ya jomat ne paipen ne pa panabang neng tum dak lo 10 o'clock lo ne tum hempen ke pon amat ne bang panabang abang nang kopi mat pato dak sini tum cetan thek dolong lo cetan ni panang thek ma ni ditan thek dolong pa men dak lo Kumat lo keteng ka? thek tu bang amen ni ujoi teron tu ak ye not bang long kang ju Betul mah ini sih keteng. bah ini sih Kesan sih yang tu macam bohong lo. Ceng ke bong ini lepu hemi sih cek saya lo alang bah kat ju lo dak hempen anai ki kat mani kat pu tenang than the beng dam ni pu senang than ani beng da wang wit lo apu ati hem dam ju dak rini thombak do kana ko boga jamin se dam tu hala ik man ko silo ma la tumbang nang thum dal to we bang aju pc bang hadak heman inteni putuman bang tu bang pun dal anan ni tumbang pada khudung lo hadak le rok pen singki se than lo la so singki se than bom ho lo men ko son lo athe keneng je chok che peng la so jai ni lo ko mi lok ni pa phan bang আমৰিৰ পৰা পিৰাটনী ৰিপৰ্ট কাট নিউজ অতি আধুনিকতাৰ জীৱন যাপনৰ নামত ক্ৰমে কৃষি কাৰ্যলৈ পিঠি দিয়া নৱপ্ৰজন্ম কৃষি কাৰ্যৰ প্ৰতি উৰ্তুদ্ধ কৰিবলৈ লংকৈ ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত সমজুৱা কৃষি কাৰ্য কৰি আহিছে বিগত 3 বছৰ ধৰি এইবাৰো ঠিক আগৰ দৰে সমজুৱা কঠীয়া ৰোপণ কৰিবলৈ ওলাইছে লংকৈ ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত এয়া চাপং খেতিপথাৰ কঠীয়া ৰোপণত ব্যস্ত ৰোৱনীসকল কঠীয়া ৰুৱাই ৰুইছে কঠীয়া কঢ়িওৱাজনে কঢ়িয়াইছে কঠীয়া দেশ তথা সমাজৰ উন্নয়নৰ প্ৰকৃত উৎস হৈছে গাঁও অঞ্চলৰ কৃষি উৎপাদনত তাকে দৃষ্টান্তৰ ৰূপত তুলি ধৰিছে এইখন চাপং গাঁৱৰ খেতি পথাৰত আমি পিনি ইডিউটেড সেকশনৰ জলত আমি লুথে ওপৰা আলুতি মাতা ওৰেং বাছা লঙৰে তাসি সাই সুতুকি তামে ইসিয়াবাৰ সাই পিনি সক এদে গালি পিনি তুম হৰ্টিকালচাৰ আমি ক্লেম মে বা কাপে হান খেতি পেন্ডাং লক সক এ কদক वे ক্লেম লো প্ৰদাং তে তুম পিনি কেৰেংবাৰ সাইদো কুবাংকে নিলিছ মিসাস পিং তুম আপেংকে নিলিছি অট'নমাস কাউন্সিল পাইছি চুনিৰাং তুম বাংলাহেন যে কাৰ্বি আংলং পিনিকে এমইউ সাইনডেড পেন এগ্ৰিকালচাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট বাংকে স্পেশালি আকিয়সি লো রাত পান্থানাং ben pajir nai nasi pini konsil pun ame pini kapre ga scheme bang odo tractor puno power tiller puno chili puno har puno ba kapre laso horticulture him puno tamai laso kilena yadi mang pale son tela an sining samji peni tum long ka welfare society in pen chuniri yang tung lehlo lasi kidu kila ara pan kilena yadi mang pale vek durang tela kabia kainda ikle mun dai la bang so ang thek abedai claim unji pusini tum long ka welfare society in pen nili matadam penke longkore fasati lo mangke nilike aseke nilike member lo aten asuri claim no be ni mangke mi ulo pusi matadam ate pining ke nikan tike chok lo tuning sing benta ke claim al kheke penan ke thek long lo pen nin benta akuni ne jungjung da ko ke claim do bele ako son kiti pustam asila so society lo ben
asoi claim pen hin ben ke me ulo pusin hin ben matada ini ngarang olo mane parti pen ke e kerap dun ma he Lal. arang si kerap dun ma ini karang olo ela kiti klem por ke kai tara swat teng si penting itu bang ke kerap bom lo mane ka kerap along ke jong si kerap re polote ni tum ke kaso kiti ke cepat tang ke tedet pomati Kalang. na so kiti ba ke kerap lo mi sem lo posi je tek lo ni tum bang ke নিউজ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ